হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয় আজি বতৰটো খুব গৰম আছিলে কাৰণে কিবা এটা টেঙা খাবলৈ মন গ'ল গতিকে মই টেঙা মৰা আৰু কঁঠাল গুটিৰে পাতলীয়াকৈ দালি অকণমান বনালোঁ টেঙা মৰা পাতকেইটা মই গাঁঠি দি দিছোঁ তাৰ কাৰণে দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে আৰু খাবলৈতো সোৱাদজনক হয়ে বাৰু আনফালে লেহেতি শাক আৰু মোৱা মাছ ভজা আছিলে লেহেতি শাক পিছে কোনে কোনে খাইছে কমেণ্টত জনাবচোন মই পিছে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ অকণমান তিতা তিতা ভাৱ এটা আছে কিন্তু সেইকাৰণে চাগে বেছি সোৱাদজনক হয় নেকি স্বাস্থ্যসন্মতো হয় আৰু অকণমান পাতত দিয়া মাছো আছিলে সেইখিনি মই ভিডিঅ' কৰিবলৈ নহ'ল বাৰু আৰু অকণমান ভজা মাছ লগতে অকণমান আলু ভজা এনেকৈ আজি দুপৰীয়া সাজটো গ্ৰহণ কৰিলোঁ খুবেই তৃপ্তিদায়ক আছিলে লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ